স্বাগতম মোৰ চেনেল অচিনিজ বকলৈ মই আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি তাৰমানে আমি এটা খানা খাম, মানে কিহৰ খানা আপোনালোকক দেখুৱাই আছোঁ। আজি এটা তাৰমানে হাঁহৰ খানা, কিহৰ কাৰণে এইবিলাক চাই থাকক আপোনালোকে ভিডিঅ'টো, তেতিয়া গম পাব। আমাৰ হাঁহটো এইটো আমি এতিয়া হাঁহটো তাৰমানে চাফা কৰা হোৱাৰ পিছত আমি অকণমান সেকি দিছোঁ, সেকি দিলে তাৰমানে খাব ভাল লাগে। এতিয়া কেৰখিনি হাঁহ না, গতিকে সোৱাদটো অলপ বেলেগে লাগিব। কালি তাৰমানে আমি যে আলমাৰিকেইটা ৰং কৰিছিলোঁ তাৰে এটা খানা তাৰমানে আজি, গতিকে এইটো হাঁহটো আমি চাফা কৰিলোঁ। তাৰপিছত এইবাৰ কুটিম, কুটি পেলাই আৰু ধুনীয়াকৈ বনাই কেনে হাঁহে কোমোৰাই পূৰা একদম খাম আৰু। আমাৰ এতিয়া মাংসখিনি কাটা হৈ গ'ল, এতিয়া তাৰমানে বেছি মাংস হোৱা নাই, 1 কেজিৰ অলপ কম হৈছে। তথাপিও এইখিনি তাৰমানে একেলগে খাম এতিয়া ধুনীয়াকৈ, গতিকে চাই থাকক। আমাৰ এতিয়া চব ৰেডি, তাৰমানে এইখিনি গৰম মছলা, তাৰপিছত এইখিনি আদা নহৰু, তাৰপিছত এইখিনি বাখাৰ, কটা বাখাৰ, তাৰপিছত ইয়াতে জ্বালা আছে, তাৰপিছত ইয়াতে আলু আৰু পিঁয়াজ, তাৰপিছত এইপিনে হালধি, আদা নহৰু, তেল চব আনি লৈছোঁ। তাৰপিছত এইপিনে পূৰা একদম এতিয়া চৰুটো গৰম হ'ব দিছোঁ, তাৰপিছত আমি বনাই আছোঁ। আৰু আমি এতিয়া ধুনীয়াকৈ মাংসখিনি বহাই দিলোঁ, তাৰপিছত এতিয়া বনাই আছোঁ, একদম ধুনীয়া হৈছে। আৰু এইখিনিতে এটা কথা মানে কি, মাংসখিনি খৰিত বনোৱাৰ কাৰণ হৈছে কি, খৰিত বনালে বহুত সোৱাদ হয়, সেইটো কাৰণে খৰিতে বনালোঁ, গেছত নবনালোঁ। আৰু গেছৰ এতিয়া যিহে দাম, তাৰমানে 1000 টকা হৈ গৈছে, গতিকে আজিকালিতো গেছত বনাব নোৱাৰি, গতিকে গেছতকৈ খৰিৰ সোৱাদটো বেছি, সেইকাৰণে খৰিতে বনালোঁ ধুনীয়াকৈ। এতিয়া আধা হৈছে, ইয়াতে আৰু কিবা কিবি দিব আছে, আদা নহৰু জ্বালা এইবিলাক দি দিলোঁ। তাৰপিছত আলু দিব আছে, তাৰপিছত কোমোৰাটো তাৰমানে আনব গৈছিলোঁ, কোমোৰাটো আকৌ বেয়া, কোমোৰাটো বহুত দিনকৈ চোৱা নাছিলোঁ, এই কোমোৰাটো বেয়া, গতিকে কোমোৰা দিয়া নহয়, গতিকে আলু পিঁয়াজ এনেকৈ খাম আৰু আজি। আৰু এইবাৰ আলুখিনি দি দিলোঁ, আলু পিঁয়াজ অকণমান দেৰিকৈ দি দিছোঁ মাংসখিনি সিজাৰ পিছত। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে খাৱা যেন পাইছেই কিজানি, গতিকে যদি খাৱা যেন পাইছে তেতিয়াহ'লে লাইক এটা, শ্বেয়াৰ এটা, কমেণ্ট কৰি দিব। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কেনে পায় জনাবচোন, ভাল পায় নে বেয়া পায়। আৰু আমি গাঁৱলীয়া ল'ৰা, গতিকে আমাৰ কিছুমান ভাষা মানে কি, মানে অলপ বেলেগতকৈ বেলেগ আৰু, গতিকে ভাষাক লৈ আপোনালোকে বেয়া নাপাব। গতিকে আমাৰ খাৰ খাৱা জিভা আহে কিবা কিবা। মাংসখিনিত পানী দিছিলোঁ, এতিয়া তাৰমানে বেছি টাইম নাই আৰু আধা ঘণ্টামান পিছত ধুনীয়াকৈ হৈ যাব। তাৰপিছত আমি ধুনীয়াকৈ খাম। আপোনালোকক খোৱা ভিডিঅ'টো আপোনালোকক নেদেখাওঁ, কাৰণ আপোনালোকক মুখ লাগি যাব পাৰে না, সেইকাৰণে আপোনালোকক নেদেখাওঁ। আৰু আমিও এতিয়া নাখাওঁ, এতিয়া মানে কি 4টা বাজিলতো, গতিকে ৰাতি খাম মানে। এতিয়া থৈ দি কিনে ৰাতি খালে বেছি সোৱাদ লাগে, তাৰমানে লগ খালে তাৰমানে ইমান সোৱাদ নালাগে। এতিয়া তাৰমানে ৰাতি খাম, গতিকে আৰু এতিয়া তাৰমানে দাউৰিব যোৱাৰো টাইম হ'ল, যিহেতু আমি দাউৰিব যাওঁ না, সেইকাৰণে এতিয়া দাউৰিব যাম, গতিকে এতিয়া ভাত খাই নাযাওঁ। গতিকে আৰু এতিয়া মানে আমাৰ বনাও হৈ গ'ল, বনাই হৈ যোৱাৰ পিছত অলপমান চাখি চাওঁ কেনেকুৱা হৈছে, খাই চাওঁ। বাহ, মজা আছে। গতিকে আজি মায়ৰ জহত খালোঁ আৰু হাঁহটো, গতিকে পুৰণা সামগ্ৰীবিলাক ৰং দি কেনে, মানে মায়ে তাৰমানে এইটো হাঁহটো আমাক আজি তাৰমানে গিফ্ট দিলে আৰু, গতিকে আমি নিজে বনাই খালোঁ। গতিকে ভাল লাগিল খাই কেনে, গতিকে আপোনালোকৰ যদি খাই ভাল লাগছি তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবি আৰু। আৰু আমাৰ বাবু বোলে চাখি যায়, কেনে হৈছে বাবু? বঢ়িয়া আছে। বঢ়িয়া হৈছে বোলে। এতিয়া আমি খালোঁ আৰু আজি মাৰ জহত, গতিকে তামান সোৱাদ হৈছে। এইপিনে তাৰমানে ওলোৱা টাইম হৈ গ'ল আৰু, গতিকে ধুনীয়া মজা, খাই ভাল লাগিল। গতিকে যদি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু মোৰ ভিডিঅ'বোৰ কেনে পায় আপোনালোকে জনাবচোন, একো নজনাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিম। গতিকে আজি এইখিনিয়ে আছিল, গতিকে মায়ৰ জহত আজি এইটো খানাটো খাই দিলোঁ। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।